তো হৈ গৈছে কথামটো আছাম পি ভ্লগ। তো বঢ়িয়াকৈ যোৱাকালি অলপ চুলি দাড়ি কাটি আহিলোঁ। তো চুলি কাটিলোঁ বাৰু, দাড়ি বাৰু কটা নাই, দাড়ি নাই আৰু কি কাটিম। তো গমেই পাই আজি হ'ল 18 তাৰিখ আৰু অহাকালি হ'ল 19 তাৰিখ। তো অহাকালি আমাৰ যাত্ৰাটো আৰম্ভ হ'ব। পূৰা একদম 3 ৰাতি পূৰা ট্ৰেইনত পূৰা এণ্ট্ৰি মাৰিম। তো যিমান শান্তি পাৰোঁ বাৰু আপোনালোকক মই দেখাই লৈ যাই থাকিম। আপোনালোকে বঢ়িয়াকৈ চাই থাকিব ভিডিঅ'বিলাক। আপোনাৰ ওপৰত মোৰ বিশ্বাস আছে, আপোনালোকে ভিডিঅ'বিলাক সম্পূৰ্ণ কৰি বঢ়িয়াকৈ চাই থাকিব। এই ভিডিঅ'টো এনে এটা নৰ্মেল ভিডিঅ' আপোনালোকক দিবলৈ চেষ্টা কৰোঁ, মানে আপোনালোকক এটা আপডেট দি দিলোঁ। কাৰণ বহুতেই সুধিব যে আপুনি বা গৈছিল বা আমাক কোৱা নাই বা সেনেহেন ধৰণৰ কিছুমান হেৰি আহিব। সেইকাৰণে ভাবি যদিও মানে যোৱাৰ কাৰণে বহুত বা ফূৰ্তি সপোন বান্ধিছোঁ, কিন্তু বহুত অলপ নাৰ্ভাছ ফিল অনুভৱ হৈছে। কাৰণ অলপ ভয় ভাবো হৈছে, কাৰণ প্ৰথমবাৰ ইমান দূৰলৈ যাম আৰু তাতে আমাৰ ঘৰ গাঁও বাকী চবখিনি বস্তু মানে এৰি যাম। বহুত বেছি মানে অলপ নাৰ্ভাছ ফিল অনুভৱ হৈছে। তথাপিও মানে টেনশ্যন নাই, কাৰণ যিহেতু যাম বুলি ওলাইছোঁ। চ' সেইবিলাক ভয় কৰি তেনেকৈ লাভ নাই। চ' যোৱা বস্তু যাব লাগিব। চ' সেইকাৰণে এই ভিডিঅ'টো বনালোঁ। চ' যোৱাকালি আমাৰ পূৰা ট্ৰেইনত টিকেট হ'ল। চ' 19 তাৰিখ অহাকালি। চ' পূৰা ৰাতিপুৱাই মানে 7:21 ট্ৰেইন আছে। চ' ৰাতিপুৱা আমি যাব লাগিব। চ' কিমান এতিয়া আপোনালোক দেখা পাব, আপোনালোকে চাই থাকিব। এই ভিডিঅ'টো এটা নৰ্মেল ভিডিঅ' দিলোঁ আপোনালোকক অলপমান কিবা এটা আপডেট দিবৰ কাৰণে। যদি আজিৰ ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। আৰু বাকী আমাৰ এইবিলাক ভিডিঅ' আমাৰ চাই থাকিব। আমাৰ অহাকালিৰ পৰাই মানে 3 ৰাতি পূৰা ট্ৰেইনত এণ্ট্ৰি মাৰিম ন। ত' কিমান কি ভিডিঅ' দিব পাৰোঁ নাজানো, মই চেষ্টা কৰিম বাৰু আপোনালোকক 2-3টা ভিডিঅ' দিবলৈ। আপোনালোকে বঢ়িয়াকৈ চাই থাকিব। আজিৰ পৰাই মানে আমাৰ এইখন ঘৰ মানে এৰিম আৰু। চ' আজিৰ দিনটো আৰু আজি ৰাতিটো আছোঁ। তাৰপাছত মিনিমাম মানে 8-9 মাহমান বেংগলত থাকিম। চ' মই জেগাটো অলৰেডি কোৱা নাছিলোঁ। চ' আমি যাম বেংগলৰ পৰা 3 ৰাতিৰ পৰা ট্ৰেইনত এণ্ট্ৰি মাৰিম। চ' বহুত বেছি ভাল লাগিব। আপোনালোকে মোক বহুত মৰম চাপৰ্ট দিব আৰু আপোনালোকে সকলোৱে আশীৰ্বাদ দোৱা আল্লাহৰ ওচৰত কৰিব, যাতে মই ভালে যাওঁ, যাতে ভালে আকৌ ঘূৰি আহোঁ। আৰু মই এইটো আশা কৰিছোঁ আপোনালোকে বহুত মৰম দিব, যাতে মই যাতে 8-9 মাহতে যাতে মোৰ চেনেলটোত যাতে 4K বা 5K ছাবস্ক্ৰাইবাৰ হৈ যায়। আপোনালোকৰ ওপৰত মোৰ এইটো কথা বিশ্বাস আছে। সেইকাৰণে মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। বহুত বেছি মৰম দিব। মই আপোনালোকৰ লগত বহুতখিনি কষ্ট কৰিম। চ' এতিয়া বেলেগ আৰু ক'ব লগা একো নাই, কাৰণ অলপমান কিবা কাম চাম আছে। মানে অলৰেডি মোৰ কাপোৰ চাপোৰ গোটেইখিনি ৰেডি। এতিয়া খালি মানুহটো ৰেডি হৈছোঁ। এতিয়া মানুহটো ৰেডি হ'ব বাকী আছোঁ। আৰু মানুহটো ৰেডি হোৱাৰ পিছত আৰু হৈ যাব। চ' কালিৰ পৰা আমাৰ ট্ৰিপটো আৰম্ভ হ'ব। আপোনালোকে বহুত বেছি মৰম আৰু আশীৰ্বাদ দিব, যাতে ভালক ফালে যায়, যাতে ভালক ফালে আহিব পাৰোঁ। এই আছিল এটা নৰ্মেল ভিডিঅ'। লগ পাইছোঁ অহাকালি এটা বম ধামাকা ভিডিঅ'ৰ সৈতে। বাই বাই।